মনটো ইমান ভাল লাগিছে। কিয়? নগেতি মানুহক যে আপুনি গালি এষাৰ পাইছে, মোৰ ইমান অন্তৰে শান্তি পাইছে চা। হয় নেকি? মোৰ ধুতিখন পিন্ধাই নিদিছে। তোৰ আকৌ ধুতি পিন্ধিবলগীয়া কিয় হলো? মানে মেনু শ্বপতে বিজনেছ যে গৈছে, এতিয়া আমি পুথি বিজনেছ আৰম্ভ কৰিছোঁ। সেইকাৰণে পুথি পঢ়িবলৈ তোক ধুতিখন পিন্ধি যাব লাগিছে। কিহৰ পুথিৰ বিজনেছ? মানে কি চাই মই এতিয়া পুথি বিজনেছ আৰম্ভ কৰিছোঁ। যিমান মানুহ আছে টানি টানি আমি পুথি শিকাওঁ চা। খাটনিয়াৰে মানে চাকৰি বাদ দিলে? আপুনিও বাদ দি দিয়ক। কি? হয় চা, মই কৈছে আপুনি চাকৰি যিটো পইচা ইনকাম কৰিছে, পুথি শিকোৱা তাতকৈ বেছি পইচা ইনকাম কৰিছে। ইয়াত আপোনাক কেইটামানে সন্মান কৰিছে চা, কিন্তু পুথি শিকোৱাত আমাক চব ল'ৰা ছোৱালীয়ে চাহ বুলি মাতে চা। হয় নেকি? হয় চা, আপোনাৰ চাকৰিটো আমাৰ স্কুলত ফিক্স কৰি দিওঁ। তই এতিয়া মোৰ চাকৰি ফিক্স কৰিবি? আপুনি যদি কয় কৰি দিওঁ আৰু। ই মোৰ চাকৰি ফিক্স কৰে। আৰু এই খাটনিয়াৰটো কি কৰা যায় বাৰু? কিবা এটা কৈ থকাৰ মাজত মাত দিলে যে ৰিদমটো ব্ৰেক হয়, তুমি নাজানা নেকি? কি ৰিদমটো ব্ৰেক হয়? এই ষ্টুডেণ্টখিনিয়ে তোমাৰ কথা কিমান বেয়াকে কৈছে গম পোৱা? কি কৈছে? ব্যৱহাৰ বেয়া বুলি কৈছে। প্ৰশিক্ষকৰ ঘৈণীয়েকনো এনেকুৱা হ'ব লাগেনে? এনে প্ৰশিক্ষকটো ওলাইছে দেখা নাই? বান্দৰে নাৰিকলৰ মূল কি বুজি পাবা? মুঠতে মোৰ ঘৰত এইবোৰ নচলিব। কাৰ ঘৰ? আপোনাৰ স্কুল খুলিবলৈ এইখন ঘৰত যিমান অধিকাৰ আছে, বন্ধ কৰিবলৈও মোৰ সিমান অধিকাৰ আছে। মুঠতে মই বন্ধ কৰিহে এৰিম। হাতবিলাক চিটচিটাই আছে মা অ', এখাও বজাই দিম মই তোক। এতিয়া ভগৱানক পাবলৈ আমি কি কৰিব লাগিছে? ভক্তি কৰিব লাগিছে। গা পা ধুই আহিছা? আহিছোঁ। ভাত পানী পোৱা মাৰি আহিছা? পুথি পঢ়াৰ আগত ভাত খাব নাপায় নহয়। একদম নাপাইছো। সেইকাৰণে আজি মই ভাত চাত নবনাইছো। ৰাতি ভাত আছে, ৰাতিপুৱাই মাৰি দিছো আৰু গা পা ধুই পুথি পঢ়িবলৈ আহিছো। তেতিয়া ভগৱানে দুখ নধৰিছে। ভাল কথা ক'লে বাপ। মানে পুথি পঢ়িলেও ভগৱানক পাইছা আৰু নাম গালেও ভগৱানক পাইছা। পুথি পঢ়িলে পুথি শুৱে শুৱে ভগৱান নামি আহিছে, নাম গালে নাম গাগে ভগৱান নামি আহিছে। মুঠতে আমি দুটাই যেন ভগৱানক পোৱাই দিছো আৰু এতিয়া আৰম্ভ কৰিছো। হাবি বাইছো। কি যে কৰো নহয় এই মানুহটোক লৈ। ছাৰ, এই খাটনিয়াৰটো কি কৰো একো ভাবি পোৱা নাই। সেইজন শিলচৰলৈ নাযায় আৰু ছাৰ। আৰে নগলে কেনেকে হ'ব? ছাৰ এটা কাম কৰো নহ'লে, ধৰি বান্ধি নি শিলচৰত থৈ আহোগে। এই নোচোৱা মানুহটোক তুমি ধৰি বান্ধি নি কেনেকে থবাগৈ হে? চিম্পল কথা ছাৰ। ছাৰ, মই আইডিয়া এটা দিছো শুনক। কি আইডিয়া? কেকেটাৰ পিছা কৰিব লাগিব। মানে? মানে আমি কেকেটাৰ ঘৰৰ পিছফালে চুপ লৈ থাকিব লাগিব। কেকেটা যেতিয়াই ঘৰৰ বাহিৰ ওলাব, তেতিয়াই আমি কেকেটাৰ মুখত সোপা মাৰি ধৰিম, চুচুৰাই আনি দুমুনীয়া বস্তা এটাত ভৰাম, ট্ৰেইনত তুলিম আৰু একদম চিধাই গৈ শিলচৰত থৈ আহিম। কেনেকুৱা হ'ব ছাৰ? বৰ ধুনীয়া হ'ব। কিন্তু মাজতে সৰুকে টেনচন এটা আছে বাৰু। কি টেনচন? ৰেলৱে পুলিচে যদি বস্তাটো চেকিং কৰে তেতিয়া কি হ'ব? চুপ, একদম চুপ। মাথাটো নষ্ট কৰিহে ৰে। মোক আকৌ কিয় গালি পাৰিলে বুজিয়ে নাপাওঁ। ভালেই দেখো। ইভিনদা আহিব জানো? আহিব জানো নহয়, আহিলে চাগে। বল চাও। মই নাযাওঁ, আপুনি যাওক। এই দুজনে একেলগে যাওঁ বল। মই নাযাওঁ। এইখিনিতে কথা এষাৰ মন কৰিব দেই, জুবিনদাৰ ওচৰলৈ দুটা মানুহ একেলগে গ'লে বেয়া পায়। এজন এজনকে যোৱাটোহে উচিত হ'ব। হ'লেও আৰু মই অকলে যাব কথাটো ভাল নালাগে নহয়। আপুনি ফাৰ্ষ্ট যাব, মই ইয়াতে ৰৈ থাকিম, তাৰপিছত মই সোমাই দিম। তই কিমান সময় পাছত যাবি? ধৰক 5 মিনিটমানৰ পিছত। 5 মিনিটটো বেছি হ'ব। 3 মিনিট? 3 মিনিটটো বেছি হ'ব। তই 8 মিনিটমান পিছত গ'লে বেছি ভাল হ'ব। মই 2 মিনিটত যাম, আপুনি খালি আগবাঢ়ক, কথাখিনি ক'ব একদম জোচত দেই। কৃষ্ণ। বচাবা আৰু। জয় হৈ ভিন্দৌ। ভিন্দৌ নহয় নেকি?
ভিনদেউ নহয় নেকি গোবিন্দহে হেই ভৰ্তিটো আচল কথা ভিন্দকো মাতিব পাৰিছা গোবিন্দকো মাতিব পাৰিছা গোবিন্দটো কাৰোবাৰ ভিন্দ আছে মই যি কৈছো তাকে শিকি যাবা জয় হয় ভিন্দ আন যদি আমে আন ভিন্দ আন এই তাৰমানে অকমান পলম হ'ল দেই ভুল হৈ আছে লেচি কণী এডাল আনি পেলাই গোটেই খাও খাও লগাই দিওঁ নেকি চাহ নেপা অভদ্ৰ তেতিয়াহ'লে আৰম্ভ কৰোঁ কৃষ্ণ যোৱাকালি যিভাগ ক্লাছ হৈ গ'ল তাতে এজন ভক্তই বৰ সুন্দৰ কথা এটা ক'লে যে পুথি পঢ়িবলৈ কিন্তু আমাৰ উশাহ দীঘল হ'ব লাগিব আমি তাৰ এটা প্ৰেক্টিচ কৰোঁ আমি চবেই উশাহটো ল'ম মই নোকোৱালৈকে ধৰি ৰাখিবা মই যেতিয়া কম তেতিয়া আকৌ উশাহটো এৰি দিলেই হ'ল কেনেকৈ কৈ মোক চাই যাবা অঁ তেতিয়া মানে আমাৰ এই লাংটোৰ কেপাচিটিটো বাঢ়িব দীঘলীয়া সুৰ দিবৰ কাৰণে দেই দিয়ক আৰম্ভ কৰক উশাহটো টানক মই নোকোৱালৈকে নেৰিব না এইফালে আহক এই চব মানে ঐ এখেতৰ কি হ'ল এখেতৰ কি হ'ল আহকচোন বাপ আহকচোন উশাহটো এৰিবলৈ হাক দিছিলে যে হেঁচি দে ঐ বাপ প্ৰভু আহকচোন হেৰি বাপ জয় হয় ভিন্দে আন যদি আমি এই বাপ আহকচোন আহকচোন এই বাপ বেগেতে আহক শিলচৰ যাব লাগিব মই মৰি গ'লেও নাযাওঁ ছাৰ যাব লাগিব তাৰ এই চুচুৰাই নি পেলাই থৈ আহক দেচোন কাক লাগে এই জুবিন দা ভিতৰতে আছে নে কোন জুবিন দা এই মানে আমাৰ যে জুবিন দা কোন আমাৰ জুবিন দা মানে জুবিন দা মানে জুবিন গাৰ্গ আকৌ জুবিন গাৰ্গ ইয়াত থাকিব অ ৰাকেশটো ইয়াত থাকিব বুলিয়ে ক'লে চোৰ মাইকী মানুহ অকলে থকা সময়ত বাহানা বনাই চুৰ কৰিবলৈ আহিছ তোক আজি মই এ বাইদেউ মোৰ চোন নহয় অ, ৰচোন। এ, বাইদেউ বুজি নাপায় কিয় আজি তোক মই এ বাইদেউ মই চোৰ নহয় চোৰ 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 এইবাৰ হ'বলৈ এওৰাই এইটো বিদ্যাত ধৰিলে হয় ছাৰ কোনো কথাই নুশুনে কি যে হ'ব নহয় এই মানুহটোৰ ছাৰ আপুনি কিবা এটা কৰি যেনে তেনে শিলচৰলৈ যোৱা ব্যৱস্থাটো কৰি দিয়কচোন এতিয়াও শিকাই আছে নেকি অঁ ছাৰ আপুনি চাওক দেচোন কি ভাওনা আকৌ কৰি আছে ৰ'ব ইমান অলগদ্ধ মানুহ থাকেনে প্ৰভু আপুনি এৰিব নিদিলে কাৰণে নেৰিলে কি উশাহটো নেৰে সি মোৰ একান্ত বাধ্য ছাত্ৰ ই মানে মানুহটো চুইংগামৰ নিচিনা তোমাৰ মিঠা চুবায়ো ভাল লাগে কিন্তু গিলিও দিব নোৱাৰা কি হৈছে ভিন্দ হেৰি আজিলৈ ক্লাছ ছুটি দি দিলোঁ আজিয়ে নহয় চিৰদিনৰ বাবে ছুটি কিয় ছাৰ